বাৰ্থডে ব্লগ পাৰ্ট 2 এয়া ৰাতিপুৱাৰ চিন মই নিজৰ বাৰ্থডে কেক নিজে বনাইছিলোঁ আগৰ ভিডিঅ'টো দেখিছেই নিশ্চয় আৰু এয়া বনি আছে পুৰি ঘুগনি আৰু চিকেন মই খোৱা নাই যেনিবা বিকজ মই ৰাতিপুৱা মন্দিৰত গৈছিলোঁ জন্মদিন বিশেষ বুজিছে আৰু তাৰপাছত মই অফিচ যাম বুলিয়ে ওলাই আহিছিলোঁ আৰু অফিচ গৈছোঁ অফিচত যাই দেখিছোঁ এইয়া চবেই মোৰ কাৰণে ছাৰপ্ৰাইজ ৰেডি কৰি ৰাখিছিলে আৰু মই অলপো হিন্দু পোৱা নাই ইমান মনে মনে কৰিছে চব ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে চ' থেংক ইউ ছ' মাছ ইণ্টিভিউ স্কুৱেৰ ফেমিলি আৰু বছে মোৰ কাৰণে এটা ধুনীয়া কেক আনিছিলে সৰু মৰু কিউট কেক আৰু কেকটো কাটি মই নিজৰ বাৰ্থডেত নিজে কেক খাইছোঁ দেই বহুত কেক খাইছোঁ চ' ডেক'ৰেশ্যনটো কেনেকুৱা লাগিছে আমাৰ টীমৰ ডেক'ৰেশ্যন এয়া আৰু সিহঁতক সকলোকে মই এটা সৰু মৰু পাৰ্টি দিলোঁ এই চব মোৰ গিফ্ট আৰু আবেলি অহাৰ সময়ত বাৰ্থডে গাৰ্লৰ অৱস্থা এনেকুৱা হৈছিলে আৰু আহি দেখিছোঁ মোৰ বেষ্ট ফ্ৰেণ্ড আহি মোৰ ঘৰত বহি আছে চ' মই বনোৱা কেকটো ধুনীয়াকৈ কাটিছোঁ অলপমান সৰু মৰু এটা চেলিব্ৰেশ্যন কৰিছোঁ চ' ইয়াছ মোৰ বাৰ্থডে এইবাৰ ভালে গৈছে 3টা কেক কাটিছোঁ মই ৰাতি 12টাত দুপৰীয়া অফিচত আকৌ সন্ধিয়া ঘৰত সন্ধিয়াৰ কেকটোৰ থিমটো পিংক কালাৰ আছিলে আৰু সেইকাৰণে মোৰ ড্ৰেছটো পিচ কালাৰ টাইপৰ মানে পিংক এনেকুৱা পিন্ধি লৈছোঁ থেংক ইউ আৰু মোৰ বাৰ্থডেৰ মেণ্ডেটৰী বস্তু এইটো তাই মোক ভাত খুৱাই দিবই লাগিব ফাৰ্ষ্ট টপাটোত আকৌ এইবোৰ মোৰ চব গিফ্ট যোনে মোৰ বাৰ্থডেটো এক্সট্ৰা স্পেচিয়েল বনাইছিলে আৰু এয়া শেষত কেইটামান ফটো আৰু থেংক ইউ ছ' মাছ এভৰিৱান যোনে মোক উইচ কৰাৰ কাৰণে অকণমান টাইম উলিয়াইছে থেংক ইউ মিনছ এ লট চ' নেক্সট ভিডিঅ'ত লগ পাম অ'কে বাই